খারদিরানি তোমার হেন নাম, তুমি মোর নিচে আপন, সদ্য স্নাতা ৰূপহী মোৰ পুৱতি নিশাৰ সপোন। খাৰদিৰানি তোমাৰ হেন নাম। মোক কম্পেয়াৰ কৰিলে মই বেয়া পাওঁ সেইকাৰণে। আৰু মই ৰজা এজনেই থাকে আৰু সিংহাসন জোৰ জবৰদস্তি বহিবলৈ নাযায় কোনো। মোক যদি কোনোবাই ভাবে সেইটো বেলেগ কথা, কিন্তু মই নাভাবোঁ মই তেওঁৰ ইমান টেলেণ্ট নাই মোৰ চাগে। বহুত গান আছে তেখেতৰ, পুৰণা বহুত গান আছে ন, এতিয়া মানে এটা গান ক'বলৈ দিগদাৰ হৈ যায়। তথাপি এটা গান মই প্ৰায় গুণগুণাওঁ, সেইটো গান এটা মই অকণমান গাই দিব পাৰোঁ। খাৰদিৰানি তোমাৰ হেন নাম। তেওঁ বিষ্ণুৰাভাৰ শিষ্য আছিলে, মই বিষ্ণুৰাভাৰ শিষ্য। সেইটো গান চাগে অকণমান দুই এটা বস্তু মিলে চাগে। মই বেয়া নাপাওঁ, গৌৰৱৰ কথা হয় বাৰু, ঠিকে আছে। আৰু বেয়া পাবলগীয়া একো নাই, মোৰ ভালেই লাগে। ভূপেনদাৰ লগত মোৰ তুলনা কৰাটো ধেমালি কথা নহয়, এইটো ইমান এজন ডাঙৰ মানুহ। কিন্তু মই তাৰমানে কি, মই এতিয়াও নিজক সেই লেভেলত চাব পৰা নাই এতিয়ালৈকে। চ' সেইটো কাৰণে কৈছোঁ। ভূপেনদাৰ মই মামা বুলি কওঁ আচলতে, ভূপেন মামা। তেখেতৰ ভাল দিশ মানে কি, তেখেতৰ সেই মই লিখাৰ ফ্লেক্সিবিলিটিটো মই আচৰিত পাওঁ। সেইটো মানে যিজন মানুহে বিমূৰ্তমৰ নিশাটিও লিখিছে, ইফালে পাচলি বাগিচাও লিখিছে। কণ্ট্ৰাষ্টটো অদ্ভুত, মানে সেইটো খুব কম মানুহে পাৰে আচলতে। সেইটো পাচলি বাগিচা, সৰু ল'ৰা ছোৱালী গান লিখিছে, ছুপাৰ হিট গান। ইফালে বিমূৰ্তমৰ নিশাটিও লিখিছে, সাগৰ সংগমত লিখিছে। বিমূৰ্তমৰ নিশাটি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ, তাৰে মিঠা ভাজৰ নিশ্বাসৰে আৰু জিয়া জিয়া আদৰ। বিমূৰ্তৰ নিশাটি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ। চ' সেই ফ্লেক্সিবিলিটিটো বৰ আচৰিত লাগে মোৰ। এইটো মানে বৰ ইনস্পায়াৰিং কথা এটা। সেইটো আমি চেষ্টা কৰি পৰা নাই এতিয়ালৈকে। আৰু বেয়া দিশত মোৰ ভূপেন মামাৰ কথা, বেয়া কথা মানে ক'বলৈ মই ক'বলৈ অলপ দিগদাৰ হৈ যায়, কাৰণ মই বহুত সৰু তেওঁতকৈ। আৰু তেওঁ কোনোবা লগৰ কোনোবা হ'লে ক'বলৈ বেছি ভাল হয়, মানে বেয়া কথা নকওঁ। সেইকাৰণে নাজানো, মই চেষ্টা কৰিছোঁ যিমান পাৰোঁ তেওঁ দেখুওৱা ৰাস্তাৰে খোজকাঢ়ি যাম। অফক'ৰ্ছ ভূপেন মামাৰ তাৰমানে কি, প্ৰগ্ৰেছিভ আৰ্টিষ্ট খুব কম আছে পৃথিৱীত। পিট ছিগাৰ আছে, বব ডাইলান আছিলে। বব ডাইলান এতিয়াও গ্ৰেট, চবে কয় যে হি ইজ দ্য বেষ্ট প্ৰগ্ৰেছিভ আৰ্টিষ্ট। আৰু সেই প্ৰগ্ৰেছিভ আৰ্টিষ্টৰ তালিকাখনত মানে ভূপেন মামাৰ নাম আছে ৱৰ্ল্ডত। তেওঁৰ প্ৰগ্ৰেছিভ ৰাইটিং যিটো, সেইটো চবেই লিখিব নোৱাৰে। আৰু সেইটো কাৰণেই ইণ্টাৰনেশ্যনেলি তেওঁ খুব ফেমাছ হৈছিলে, বা বব ডাইলান চবে চিনি পায় তেওঁক, যে ইণ্ডিয়াত এজন মানুহ আছে যি প্ৰগ্ৰেছিভ ৰাইটিং লিখে। সেইটো খুব কম। ইণ্ডিয়াত বেলেগ ৰাইটাৰ নিলিখে প্ৰগ্ৰেছিভ, ৰোমেণ্টিক লিখে, কোনোবাই বেলেগ লিখে। প্ৰগ্ৰেছিভ যিটো ৰাইটিং, সেই ৰাইটিংটো লিখা মানুহ খুব কম। তাৰপিছত অকল ভূপেন মামা আছে। আৰু সেইকাৰণে মই ভাবোঁ তেওঁ বিশ্ববৰ্ণীয় শিল্পী। অফক'ৰ্ছ আছে, অফক'ৰ্ছ তেখেতৰ লিখনি, শব্দৰ গাঁথনি, এইবিলাক সদায় মোক সদায় ইনস্পায়াৰ কৰিছে। বহুত বস্তু লিখিবলৈ শিকিছোঁ তেওঁৰ পৰা শুনি। আৰু সুৰৰ মানে তেওঁ ফ'ক বস্তু এটা আনি পেলাই ইমান ধুনীয়াকৈ বনাই দিয়ে, মডাৰ্ণ বস্তু এটা, একো ধ্বংস নকৰাকৈ। সেইটো এটা বৰ ডাঙৰ শিকিবলগীয়া বস্তু। সেইখিনি কথাই খুব ভাল লাগে আৰু মোৰ ভূপেন মামাৰ। বাকী যাযাবৰী জীৱনটোও ভাল লাগে, মই নিজৰ যাযাবৰ। তেখেতে এটা গীতেই মই কৈছোঁ এলবামত। আৰু লাকিলি মই লাষ্ট এটা শ্ব'ত মই গাঁৱতে তেখেত আছিলে, তেখেত নিজে চাইছে আমাৰ আগে। নিয়ৰৰে ফুল এপাহ ফুলিল, এপাহ
খুরিলকে নি যিনি যায় বরাকায়, যিনি যায় বরাকায়, মেঘ কাগজতে নেদেখা রেখা টানি নিয়ৰে ফুল এপা ফুলিল এপা সৰিলকে নি নিয়ৰে ফুল এপাহ তুলি এপাহ সৰিলকে যিনি যায় বলাকায়, মেঘ কাগজতে নেলেখা রেখা টানি নিয়ৰে ফুল এপাহ তুলি এপাহ সৰিলকে। তেওঁলোকৰ ৰাস্তাৰে খোজকাঢ়ি যাম। ভূপেন্দ্ৰৰ গান বহুত পুৰণা, আগতে কৰা মণিৰাম দেৱান ছবিৰ গান। এইটো গান মই গাওঁ আজিকালি। এইটো আমাৰ ফোক চং হয়, লোকগীত, গোৱালপৰীয়া লোকগীত। সোণার বরণ পাখিরে তোর হেঙুল বড় নাখি, সোনার বরণ পাখিরে তোর হেঙুল বড় নাখি, দেশের পাখি বিদেশ গেল মুখে দিয়া ফাঁকি রে, সোনার বরণ তোরে পাখি রে, সোনার বরণ তোরে পাখি